স্বাগতম জনাইছোঁ। আজি মই দীপিকা এটি নতুন ব্লগ লৈ আহিছোঁ আৰু ব্লগটো হৈছে যে আমাৰ ঘৰৰ ওচৰতে এখন থান আছে। থানখনৰ নাম হৈছে মধুৰি থান। মই ভাবিলোঁ যে তাতে চাকি দিবলৈ যাওঁ, গাখীৰ ঢালিম। সেই ভাবিলোঁ এটা ব্লগ বনাওঁ, আপোনালোককো দেখাওঁ থানখন আৰু মই ফ্ৰেছ হৈ আহোঁ। পাছৰখিনি আপোনালোকক যাবলৈ ৰেডি হৈ গ'লোঁ। এয়া এতিয়া আমি যাওঁ আৰু বাকীখিনি দেখাম। লগতে মাইনা আৰু ভণ্টি যাব। এইটো ৰাস্তাইদি থানালৈ যায়, আমি গৈ আছোঁ। এইফালে এইটো ৰাস্তাটো অকণমানি, তেওঁ এইফালে দিয়ে থানখন আছে। আমি তিনিজনী আহি আছোঁ, এজনী মাল্লা, এজনী মাইনা। ক'লে আহিছা মাল্লা, কৈ দিয়া। আমি থানালৈ আহিছোঁ গোটেইকেইজনী। থানৰ ৰাস্তাটো পামেই এতিয়া আৰু থানখন। এইখনে থানখন, কোনো যাতে বেয়া কমেণ্ট নকৰে, বহুত প্ৰমাণিক থান হয় এখন। মাইনাও চাকি দিব আহিছে, তাই চাকি জ্বলাই আছে আৰু তাৰপিছত মই জ্বলাম। চাকি দি আহিলোঁ আৰু থানখন আৰু এবাৰ কওঁ, বহুত প্ৰমাণিক থান হয়। আপোনালোকে আমাৰ ওচৰ চুবুৰীয়া মানে আমাৰ এইখিনিত থকা মানুহসকলক কৈছোঁ, যদি কোনোবা এতিয়াও নাজানে থানখনৰ কথা, কিবা বস্তু হেৰালে বা কিবা কৰিলে বহুত প্ৰমাণ পোৱা যায়, আমি পাই থৈছোঁ। ত' আপোনালোকে আহিব পাৰে। ভিডিঅ'টো ইমানেই আছিলে, যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে কোনোবাই যদি আহিব বিচাৰে আহিব পাৰে থানখনলৈ। আমাৰ ঘৰৰ ওচৰতে, আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। আৰু নেক্সট ভিডিঅ'লৈ আকৌ লগ পাম। বাই বাই।